धेमाजि जिल्लानि सिङाव थानाय सिमेन्ट-सापरि संखं हालामनि फाग्र मुंनि गेलेग्रा फोथाराव इन्टार डिस्ट्रिक्ट फुटबल गेलेनायाव दिनै अदालगुरिया देरहाबाय। बे गेलेनाया जादोंमोन अदालगुरि आरो बेरगावनि गेजेराव। धेमाजि जिल्लानि सिङाव थानाय सिमेन्ट-सापरि संखं हालामनि फाग्र मुंनि गेलेग्रा फोथाराव इन्टार डिस्ट्रिक्ट फुटबल गेलेनायाव दिनै अदालगुरिया देरहाबाय। बे गेलेनाया जादोंमोन अदालगुरि आरो बेरगावनि गेजेराव। আমি ক'ব লাগিব ওদালগুৰিয়ে 3-1 গলত মানে জয়ী হ'বলৈ সক্ষম হ'ল। কোনে জিকিলে? ওদালগুৰি ওদালগুৰি 3 গলত জিকিব পাৰিলে। 3-1 গলত 3-1 গল। কালিলৈ কোনটো কাৰ লগত আছে? কালি এইখন ফিল্ডতে আছে আমাৰ ডকুৱাখানা আৰু আমাৰ কিবা কি কয় আছিলে মংগলদৈ। হয়, মংগলদৈ দুটা টিমৰ কালি ইয়াত আছে। আমাৰ প্লেয়াৰ সকলোৱেও আহি পাই আছে। কাইলৈ আপোনালোকে ভাল প্ৰদৰ্শন দেখিবলৈ পাব কাইলৈ। আৰু এইখিনি সময়ত আপুনি যে যোনে যোনে খেলি গ'ল তেখেতলোকলৈ আপুনি কি মানে যোৱা আমি 28 তাৰিখৰ পৰা খেল প্ৰদৰ্শন কৰিছোঁ। যোৱাকালি আছিলে 28 তাৰিখত আছিলে আমাৰ বিশ্বনাথ চাৰিআলি আৰু নলখিমপুৰে 2 গলত মানে জিকিবলৈ সক্ষম হ'ল। তাৰপিছত বিশ্বনাথ চাৰিআলি পৰাজয় মানে মানিব লগা হ'ল। আৰু আজিৰ খেলত যিহেতু আমি দুটা দলকে আমি ভাল দেখিছিলোঁ, আমাৰ বেৰগাঁও আৰু ওদালগুৰি একেটা ডিষ্ট্ৰিক্টৰে খুব ভাল লাগিলে। আৰু হ'লেও ফলপতি নাপালে আমাৰ বেৰগাঁও, হ'লেও ভাল এটা খেল দিছিলে আৰু এখেতসকলে আৰু দূৰ ভৱিষ্যত ভালকৈ খেলিব বুলি আমি আশা ৰাখিছোঁ। বেৰগাঁও প্লেয়াৰবিলাকক আপুনি কি ক'ব আপোনাৰ? বেৰগাঁও প্লেয়াৰবিলাকে আজি দেখিছোঁ ভাল এটা প্ৰদৰ্শন কৰিছে, কিন্তু মোৰ মতে সিহঁতে অলপ লেজি কৰিলে, মানে ৰিচিভ কৰাৰ সুবিধা হৈছে, কিন্তু গ'ল দিয়াৰ আছিলে কিন্তু গ'ল দিবলৈ সক্ষম নহ'ল। আৰু দুবাৰ নে 3বাৰ ভাল পাইছিলে, কিন্তু অলপ এলাহ টাইপৰ এটা ভাগৰুৱা এটা কিবা দেখিবলৈ পালোঁ। আজি খেলৰ বিষয়ে কি ক'ব? আজি খেলখন চাই ভাল লাগিলে আৰু বিশেষকৈ ওদালগুৰি পাৰফৰ্মেঞ্চটো বহুত ভাল হৈছে দেখিছোঁ। দেৰগাঁও টীমৰ পাৰফৰ্মেঞ্চো ভাল আছিলে, কিন্তু তেখেতলোকে ওদালগুৰিৰ লগত কম্পিট কৰিব নোৱাৰিলে আৰু অকণমান ইম্প্ৰুভমেণ্ট লাগে। ইণ্টাৰ ডিষ্ট্ৰিক্ট অল আছাম লেভেলত যিটো পাৰফৰ্মেঞ্চ হ'ব লাগে তেওঁলোকে সেইটো কৰাত পৰিপূৰ্ণ হৈছে আৰু আশা কৰোঁ তেওঁলোকে ভৱিষ্যতেও ভাল খেলি যাব।